Hello friends, welcome to my YouTube channel. আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাগে ভাবি আছে কিহৰ চেয়াৰ আনিছে কিহৰ পেণ্ডেল দিছে মানে আজি আমাৰ দেউতাৰ ৰিটায়াৰ্ড হ'ব তো ঘৰত এটা সৰুকে এটা খানা পাতিছে তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ দিনটো পাৰ কৰোঁ কেনে ধৰণে কি আয়োজন কৰিছোঁ সেইখিনি দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে আজি ভ্লগটো আৰম্ভ কৰিলোঁ আৰু আজি অৱশ্যে মই বহুতখিনি ৰাতিপুৱাই উঠি গ'লোঁ মানে এনে অলপ দেৰিকৈ উঠোঁ এইফালে মাছ বেপাৰী আহি গৈছে পিছফালে মাছ কাটি আছে আপোনালোক দেখুৱাম ক'ত কাটি আছে আৰু আপোনালোকে ভ্লগটো চাই থাকক তেতিয়াহ'লে গম পাই থাকিব কি কৰি থাকোঁ এতিয়া বলকচোন য'ত মাছ কাটি আছে তালৈকে যাওঁ আপোনালোকক দেখুৱাম তাত কি হৈ আছে কি কৰি আছে আৰু এয়া বাৰীৰ পিছফালে মাছ বেপাৰীয়ে মাছ কাটি আছে আৰু এইফালে চৌকা খান্দিছে আপোনালোক দেখুৱাই আছোঁ এইফালে ইয়াতে ভাত বনোৱা হ'ব আৰু গোটেই থালি পাতি ইয়াতে আনি থৈ দিছে এইফালে সকলোখিনি যোগাৰ কৰি থৈ দিছে ৰান্ধনি আহিলে ৰান্ধিব আৰু ৰান্ধনি আহি পোৱা নাই এতিয়ালৈকে আৰু বাৰীৰ পিছফালে ছাগলী কাটি আছে কিন্তু মই যোৱা নাই কাৰণ মোৰ সেনেকৈ চাব ভাল নালাগে বেয়া লাগে অলপ হ'লেও আপোনালোকক দেখুৱাম যদি মই সেইফালে যাওঁ বাৰীৰ ফালে যদি যাওঁ আপোনালোক দেখুৱাম ক'ত ছাগলী কাটি আছে তো আপোনালোকে ভ্লগটো চাই থাকক দেখুৱাই থাকিম আপোনালোকক আৰু সেইফালে কাটি আছে ছাগলীৰ মাংস ঘৰতে বেপাৰী আহিছে ফ্ৰেণ্ডছ এতিয়া ফ্ৰেছ হৈ ৰেডি হৈ গ'লোঁ আৰু মই মানে কামো কৰি আছোঁ ভালকৈ ভিডিঅ' বনাব পৰা নাই কাম কৰি থকাৰ মাজে মাজে মানে অকণমান ভিডিঅ' বনাই আছোঁ তো এইফালে চাৰিওফালে চেয়াৰ টিয়াৰ পাৰি দিছে আৰু মানুহ বহাৰ কাৰণে চেয়াৰ পাৰিছে এনেকৈ লাইনকৈ আপোনালোকক দেখুৱাই আছোঁ আৰু সেইপিনে কেনেধৰণৰ আয়োজন চলি আছে ৰন্ধা বঢ়া কিমান দূৰ আগবাঢ়িলে তো চাই থাকক ভ্লগটো দেখুৱাই আছোঁ ভালে কৰি আছে ৰন্ধা বঢ়াৰ কাম দেখুৱাই আছোঁ কিমানখিনি আগবাঢ়িছে এইফালে ৰন্ধাৰ কাম চলি আছে আৰু প্ৰায় ৰন্ধাৰ কাম হ'লে দাইল তৰকাৰী মাছ ফ্ৰাই ইতিমধ্যে হ'ল এতিয়া মই ভাত খাই লওঁ কাৰণ দুপৰীয়া ভাত খাওঁতে দেৰি হ'ব অকণমান পিছত মানুহো আহিব তো কেতিয়া খাব পাওঁ সেইটোতো ঠিক নাই সেইকাৰণে ৰাতিপুৱা কেইটামান খাই লওঁ গৈ আছোঁ পাকঘৰত ভাতকেইটা খাই ভাত সাজি দিছে আলু পিটিকা বইল দালি ভাত এনেদৰে অকণমান খাই লওঁ সকলো চব্জি কুটা হৈ গৈছে এতিয়া আলু কাটি আছোঁ এইফালে ফ্ৰেণ্ডছ মানুহ আহি আছে দিশা আহিছে আৰু গাঁৱৰ চুম্পি আহিছে আৰু তাইক দিশা বুলি কওঁতে চুম্পি ক'ব দিছে আৰু গাঁৱৰ মানুহ আহিছে আৰু কিছুমান চব অহা নাই অলপ দেৰিকৈ আহিব আৰু এয়া আমাৰ ৰীতা পেহী আহিছে তো চাই থাকক দেউতাহঁত আহি পোৱা নাই এতিয়ালৈকে আহি পালে আপোনালোক দেখুৱাম লগতে চাই থাকক আৰু এইফালে এতিয়া আহি থকা মানুহখিনিক চাহ দি আছোঁ কাম কৰি থকাৰ মাজে মাজে আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো চাই থাকক দেউতা আহি পাইছে স্কুলৰ পৰা আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আজি দেউতাৰ ৰিটায়াৰ হ'ল আৰু দেউতা স্কুলৰ পৰা এতিয়া দেউতা ঘৰত থ'বলৈ আহিছে শিক্ষকসকল আহিছে ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেনসকল আহিছে আৰু দেউতাক ধূপ চাকি লৈ গৈ ঘটিত পানী লৈ গৈ ভৰি ধুৱাই ঘৰলৈ আদৰি অনা হ'ব
সেইফালে ফ্ৰেণ্ডছ দেউতা আহি পালে আপোনালোকে দেখা পালে এতিয়া সকলোৱে ভাত খাবলৈ বহিছে আপোনালোক দেখুৱাই আছোঁ গোটেইখিনি মানুহ বহিছে আৰু ৰাইজৰ ভাত খাবলৈ এয়া প্ৰথম বেষ্টত ৰাইজৰ মানুহ বহিছে দেউতাক নিজৰ পৰিয়ালটোৰ চিনাকি দিব দিছে লগতে দেউতাক সম্বৰ্ধনা জনাইছে আৰু তেখেত আমাৰ মাজত নাথাকিব আজি আহি আপোনালোকৰ সন্মুখত আটাইৰে সন্মুখত তেখেতক আমি সশৰীৰে শ্ৰদ্ধাই দিছোঁ আৰু তেখেতক আপোনালোকে আদৰেৰে গ্ৰহণ কৰিব আৰু তেখেতক সদায় আপোনালোকে শ্ৰদ্ধা ভক্তি মৰম আদৰ দি ভাল ধৰণেৰে ৰাখিব কাৰণ কি চাকৰি জীৱনত থকাতে তাৰ কিছু অৱস্থা আছিল বৰ্তমান অৱস্থাটো মানসিকভাৱে এতিয়া ভাগৰি পৰিব আৰু এই ভাগৰি পৰা সময়খিনি আপোনালোকে চাৰিওফালৰ পৰা ৰক্ষণাবেক্ষণ দি তেখেতক সকলো সময় উৎসাহ উদ্দীপনা যোগাই তেখেতক ভাল ধৰণে ৰাখিব আৰু এইখিনিয়ে আপোনালোকৰ ওচৰত আমি কামনা কৰিছোঁ 4 নম্বৰতে আমাৰ দেউ হয় গতিকে এখেতক আমি আমাৰ শিক্ষকতা জীৱনৰ পৰাহে আমি আজি এখেতক বিদায় দিলোঁ কিন্তু এওঁৰ আমাৰ বন্ধুত্বটো সদায় থাকিব সদায় লগ হ'ম গতিকে মোৰ ফালৰ পৰা এখেতক মোৰ খন্তেকীয়া বিদায় আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই এতিয়া সকলোৰে ভাত পানী খোৱা হ'ল মানুহখিনি এতিয়া যাবলৈ ওলাইছে আৰু গাৰ্জেনখিনিয়ে দেউতাক আৰু বাকী শিক্ষকসকলক সেৱা কৰি যাবলৈ ওলাইছে হ'ব দিয়ক আৰু এইটো আমাৰ বাইদেউ এতিয়া সকলোৱে যাবলৈ ওলাইছে যিখিনি মানুহ আহিছে মানুহখিনি গ'ল যিখিনি মানুহ আহিছিলে আধা মানুহ গুচি গ'ল আৰু 30-40খিনি আছে যোৱা নাই তেওঁলোকো যাব আৰু তো আপোনালোকে ভ্লগটো চাই থাকক মই বেছি দেখাব পৰা নাই কাৰণ কামত ব্যস্ত হৈ আছোঁ যিখিনি বাৰু দেখুৱাই থাকিম বাৰু চাই থাকক ফ্ৰেণ্ডছ মই ভাত খাওঁ সকলোৱে ভাত খাই গ'ল আৰু মোক অলপমান দিবি দে একদম ভোক লগা নাই মোৰ হ'ব না অঁ হ'ব অঁ দি এয়া ভাত সাজি দিলে এতিয়া ভাতকেইটা খাই লওঁ ফ্ৰেণ্ডছ এয়া ভাত খাই আহিলোঁ ভাত খাই এতিয়া ৰুমত বহিছোঁ এইজনী আমাৰ বাইদেউৰ ছোৱালী হয় আৰু এটা টিকলিক দেখুৱাই আছোঁ আপোনালোকক এইজনী আমাৰ টিকলিজনী এতিয়া প্ৰায় ফ্ৰেণ্ডছ মানুহ গৈ শেষে হ'ল প্ৰায় মানে গ'লে আৰু আমাৰ ঘৰৰ মানুহখিনি আছে যিখিনি আলহী কুটুম্ব সেইখিনি আছে বাকী গ'ল আৰু সকলোৱে ভাত পানী খোৱা হ'ল আৰু এতিয়া কি কৰোঁ আৰু গধূলিলৈকে আপোনালোকক দেখুৱাম আপোনালোকে ভ্লগটো চাই থাকক কি দেখুৱাব পাৰিছোঁ নাজানো বাকী ভ্লগটো চাই কেনে পায় আপোনালোকে কমেণ্টত জনাই দিব তো চাই থাকক ভ্লগটো এয়াই আমাৰ লাষ্ট বেষ্ট খানা আৰু ইয়াতে মোক ক'বা দিছে দে খা ষ্টাইল কৰি খাই নেকি মানুহ ডাইৰেক্ট খায় এইখিনি আমাৰ দেউতাক স্কুলত সন্মান কৰি দিয়া বস্তুখিনি তো ইয়াতে কি আছে চাওঁ চাগে কিতাপে আছে মোৰ অনুমান কিতাপে দিব বেলেগ কি বস্তু এইখন কি কিতাপ
গছ বনৰ বনৌষধি। এই বঢ়িয়া কিতাপ এইখন নিব লাগিব মই। আৰু এইখন শ্ৰীকৃষ্ণ গীতা। আৰু নহয় মই এনেকৈ পেকিং কৰি বহুতে বেছি ভাল লাগে মোৰ। আৰু এই দুখন শ্ৰীকৃষ্ণৰ গীতা একে তিনিখন একে কিতাপ। আৰু এইখিনি গামোচা, তাৰপিছত এইখন চল, এই দুখন শৰাই, আৰু চলখন চলখন ভাল লাগিছে। এইটো কি? আৰু এইটো ছাতি টানি এইটো তই দিয়া টানি কিনিলো আৰু ঘৰৰ ভিতৰতে। এইফালে দিছে এয়া চাৰ্ট। একো নাই। এই দুটা চাৰ্ট দিছে। আচ্ছা আৰু সেই দুখন শৰাই। ঠিকে আছে। বেয়া লাগছে অলপ না? আজি মনটো অৱশ্যে বেয়াও লাগিছে, কাৰণ মানে সেইটো আপোনালোকেও বুজি পায় যে ইমান বছৰ চাকৰি কৰি মানে যেতিয়া ৰিটায়াৰ্ড হয় সেই দিনটো মানে সদায় ৰাতিপুৱা মানে উঠি ফ্ৰেছ হৈ স্কুলত যায়। আজিৰ পৰা আৰু সেইটো দিন নাই আৰু চ' বেয়া লাগিছে আৰু এইখিনি আপোনালোকক দেখুৱাব লগা। মই আপোনালোকৰ লগত মানে এনে ভাবিলোঁ শ্বেয়াৰ কৰোঁ নে নাই, তাৰপিছত কি আপোনালোককো অকণমান দেখুৱাই দিওঁ। চাই দিব আপোনালোকে ব্লগটো। এতিয়া ফ্ৰেণ্ডছ ৰাতি ভাত খাবলৈ বহিছোঁ, আৰু এয়া ৰাতিয়ে আহিছে, তাই দিনতে অহা নাছিল। আৰু এতিয়া ৰাতি ভাত খাবলৈ বহিছোঁ, ভাত দি গৈছে। তো আমি ভাত খাই লওঁ, চাই থাকক। তো ফ্ৰেণ্ডছ ভাত খাই আহিলোঁ, আহি এতিয়া অকণমান টাইম বহিছোঁ। তো আজিৰ ভ্লগটো আৰু দীঘলীয়া নকৰোঁ। আপোনালোকে ভ্লগটো চাই কেনে পালে কমেণ্টত জনাব। যদি ভ্লগটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।